নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আহকচোন আজি খুব কম সময়তে সহজতে বনাব পৰা বস্তু এটা বনাওঁ। এয়া হৈছে গাখীৰৰ পেৰা। তাৰ কাৰণে মই লৈছোঁ আমুল গাখীৰৰ সৰু পেকেট এটা। সেইখিনি এতিয়া ভালকৈ পগাই ল'ম। অকণমান উতল হোৱাত এতিয়া মই দিছোঁ এয়া পাউডাৰ গাখীৰ যিকোনো দিব পাৰে। এইখিনি পাউডাৰ গাখীৰখিনি ইয়াতে মিহলাই ল'ম ভালদৰে। মিহলাই লৈ বনাম আৰু এয়া খুব কম সময়ত আৰু ঘৰুৱা নিজৰ ঘৰতে পোৱা বস্তুৰে বনাব পাৰি। বেলেগ একোৱেই নালাগে, গাখীৰ আৰু চেনি। এয়া লৈছোঁ চেনি মই ইয়াতে দিছোঁ এনেকুৱা কাপেৰে 1 কাপ দিলোঁ আৰু এয়া 2 কাপ দিছোঁ চেনি। তাৰপিছত এইখিনি আকৌ ভালদৰে মিহলাই লৈ এই যে গোট মাৰি আছে গাখীৰখিনি, এইখিনি ভালদৰে মিহলাই ল'ব লাগিব আৰু চাব লাগিব যাতে গাখীৰখিনি তলত লাগি নধৰে। খুবকৈ ভালদৰে কম জুইত লৰাই থাকিব লাগিব। মই বনাইছিলোঁ, লগতে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কোনে কোনে এনেকৈ বনাই পাইছে বা বনাইছে, আৰু যদি কোনোবাই বনাই পোৱা নাই বনাই চাবচোন। খাবলৈ একদম বহুত ধুনীয়া হয়। একদম গৰুৰ গাখীৰেৰে যিটো পেৰা বনায় তেনেকুৱা যেনেই লাগে। এয়া দেখিছেনে, এনেকৈ লৰাওঁতে ইয়াক অকণমান গোট মাৰিব ধৰিছে আৰু লাহে লাহে তলত লাগিব ধৰিছে। এয়া আৰু অকণমান ডাঠ হ'ব ধৰিছে আৰু অলপ শেহতীয়া হৈ যাব। এয়া হৈ গ'ল। এতিয়া আমি এইখিনি নমাই ল'ম। তাৰ কাৰণে মই এখন থাল লৈছোঁ। থালখন দিয়ে অকণমান ঘি দি লৈছোঁ যাতে এই গাখীৰৰ হেৰিটো যাতে লাগি নধৰে, এই মিশ্ৰণখিনি যাতে কাঁহীখনত লাগি নধৰে। তাৰ কাৰণে মই অকণমান ঘি দি ইয়াতে নমাই লৈছোঁ। তাৰপিছত এতিয়া অকণমান গৰম হৈ থাকিবই, তেনেকৈ অকণমান লৈ এয়া এটা লাৰুৰ শ্বেপ দি ইয়াত পেৰাৰ শ্বেপটো দি দিছোঁ। হৈ গ'ল কম সময়তে ঘৰতে পেৰা। সকলোৱে এবাৰ বনাই চাবচোন দেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।